and you know what time it is? You know what time it is? This মাইনা শুনা মই তোমাৰ ওঠৰ লিপষ্টিক গুচাব পাৰোঁ। এইজন আমাৰ এক্সপাৰ্ট লিপষ্টিক গছুৱাত আকৌ দেই। মই তোমাৰ ওঠৰ লিপষ্টিক গুচাব পাৰোঁ। কিয় গছাবি তই? একেচৰে হুৱাই দিম চালা হাৰামিছ। কিন্তু এটা কথা মনত ৰাখিবা, কেতিয়াও চকুৰ কাজল নুগুচাওঁ। अरे कहना क्या चाहते हो? চকুৰ কাজল নগুচাওঁ কি বজাবা এইচব মই একো বুজি পোৱাই নাই। মোৰ খিদৰ পৰা জোন আঁতৰি গ'ল। তোৰ সেইদৰে পৰা জন আঁতৰি গ'ল তাৰ ভালে হ'ব, নহ'লে সি মৰি গ'লহেঁতেন। তেওঁ আৰু ঘূৰি আহিব নালাগে আমাকে তোক ঘূৰি আহিবলৈ মানা কৰিছে দেই সি। কি সঁচা থেংক ইউ কৈ দিবা দেই। কাৰণ এখন মোৰ হৃদয় হয়, কাৰো বাপেৰৰ ঘৰ নহয়। তোৰ হাতততো কিমান জেগা আছে? চাৰিটাহে। মোৰ তাতকৈ লেট্ৰিনত বেছি জেগা আছে দেই। এনেতো চব পালো মোৰ লাইফত। কি আছে তোমাৰ ঘৰত? চব আছে মোৰ ঘৰত। গাড়ী আছে? চব আছে মোৰ ঘৰত। বাইক? চব আছে মোৰ ঘৰত। DSLR আছে? চব আছে মোৰ ঘৰত। ঘৰ? চব আছে মোৰ ঘৰত। চাকৰ? চব আছে মোৰ ঘৰত। স্কুটি? চব আছে মোৰ ঘৰত। ডিগ্ৰী? চব আছে মোৰ ঘৰত। আৰু কি লাগে তোমাক? অকল তোৰ আহিবলৈ বাকী আছে। পাপা মা ইয়াত চব আছে বোলে, মই যাওঁ দেই। মাইনা শুনা আকৌ কোৱা কি শুনা কৈ আছে? মেৰ পাছত আহে জোন। মেৰ পাছত আহে জোন চাব লাগিব। মেৰ পাছত আহে জোন। মেৰ পাছত আহে জোন। কি কেলেণ্ডাৰৰ কথা কৈ আছে? মেৰ পাছত আহে জোন তাত আছে কো? তোমাৰ অবিহনে আছেনো মোৰ এই পৃথিৱীত কোন? আয়ো দি তো কেলেণ্ডাৰ লগত মিলাই কৈছে। আয়ো বাইক আৰু গাড়ী লগত মিলাই ক'ব নোৱাৰিলা। সপোনবোৰ সপোন হৈ ৰ'ল। কৈ থাকোঁতে সপোন হৈ থাকি গ'ল। কোনোবা এজনী সেইজনীকে ময়ে আছিলে মোৰ জীৱনত যি মোৰ কেতিয়াও নহ'ল। মোৰো সপোন আছিল কোনোবাই মোক ভাল পাব আৰু তোমাক ভাল পাব এজনী ছোৱালী আছে, ৰ'ব এটা কোনোবাই মোক বাবু ধুনু বুলি মাতিব। পাব ধুনু বুলি এইজনীয়ে মাতিব তোমাক। পাছতে গম পালো ভাল পোৱা টকা আৰু চেহেৰা চাই হয়। কি ক'লা? টকা আৰু চেহেৰা চাই হয়। নাই মাৰে বাপেৰে তোক তই টকা লৈ জন্ম হৈছিলি ন? 10 লাখ এনেকৈ লৈ পেলাই টকা লৈ জন্ম হ'লি, তাৰপৰা তোক ভাল পালে। মোৰ ল'ৰাটো টকাও আছে চেহেৰাও আছে, মই ইয়াক ভাল পাম। হয়নে টকা আৰু চেহেৰা চাই মাৰা মোৰ এনেকুৱা মানুহ কাৰণে অবিক্লাৰ পেলাব টকা আৰু চেহেৰা চাই আমাক মা বাপেৰে ভাল পাইছে আৰু একো ভাল পোৱা নাই। তোৰ মতে টকা চেহেৰা চাই পেলাই চবেই ভাল পায় আমাক। মূৰত আজিকালি এইবিলাক কি সোমাইছে নাজানো। পাপন ভাই অকলে যে বহি আছা। আৰে দেখাতো ই অকলে বহি আছে, কিন্তু এই কেমেৰামেনটো কোন? আগফালে পাপন ভাই অকলে যে বহি আছা। এই অকলে মোবাইলটো লৈ পেলাই এইফালে চাই পেলাই বহি আছে আৰু একো কাম কৰা নাই। অকলে যে বহি আছা, সকলোৱে এৰি থৈ গ'ল। সকলোৱে এৰি থৈ গ'ল বুলি তাৰ হাঁহি সকলোৱে এৰি থৈ গ'লগে আৰু। পাগলেও এনেকুৱা নকৰে। সকলোৱে এৰি থৈ গ'ল যদি দুখত থাকিবি ন অলপ। সকলোৱে এৰি থৈ গ'ল। আৰে সকলোৱে এৰি থৈ নেযাব কেনে? তোক তই এনেকুৱা ভিডিঅ' বনাবি, এফালে বহি থাকিবি, পাপন ভাই কি কৰিছা, সকলোৱে এৰি থৈ গ'ল, তাৰপৰা বেকগ্ৰাউণ্ডৰ মিউজিক লগাবি, তুম চাতি হো য়া না হো বুলি এনেকৈ মিউজিক এটা লগাবি আৰু হৈ গ'ল আৰু তহঁতৰ কাম। জ্ঞান দি দিলি আৰু ৰেপটাইলছ।
ৰেপটাইলছ নে তহঁতি ৰেপটাইলছটো তহঁতক ভালেই নাম দিছে তহঁতক এই মানে কি বুলি নাম দিম সকলো এৰি থৈ গ'ল তহঁতৰ নাম দিব লাগিছিলে মিনিংলেছ বইজ মিনিংলেছ এণ্ড ব্ৰেইনলেছ বইজ আজিকালি বইজ নহয় এতিয়া গাৰ্লছো আহিব লৈছে কি যে কম তহঁতি ক'ৰ পৰা আহিছ কোন কলেজৰ পৰা ক'ৰ পৰা পঢ়িলি নে কলেজত শিকাই নে ক'ত শিকাই কলেজ স্কুল ক'ৰ পৰা শিকিলি নে ক'ৰবা ইনষ্টিটিউট আছে ৰেপটাইল ইনষ্টিটিউট অফ ট্ৰেইনিং CEO কোন হয় টেটু ওলাল ৰ'ব ক'ত যায় এতিয়া গৈ লাভ নাই মই ভাবিছিলোঁ অকল ইয়াত ল'ৰাই আছে এনেকুৱা মূৰ্খামি নিচিনা কথা কৈ থাকে কিন্তু এতিয়াই গম পালোঁ ছোৱালীও আছে আহক চাওঁ আমি কেনেকুৱা কিনো ডাইলগ কয় বেছি চিন্তা নকৰিবা ছোৱালীজনীয়ে কৈছে বেছি চিন্তা নকৰিবা আৰে কেলে চিন্তা নহ'ব মোৰতো চিন্তা হ'ব ন এনেকুৱা ছোৱালী থাকে এনেকুৱা ভাবিম এনেকুৱা ডাইলগ ক'ব ৰাম ৰাম মোৰ কি হ'ব একদম ইংলিছ ডাইলগ মানে কি ক'ম বেছি চিন্তা নকৰিবা ছোৱালী হ'লেও আমি পাবজিয়ে খেলোঁ ল'ৰাৰ হৃদয়ৰ লগত নহয় বেছি চিন্তা নকৰিবা ছোৱালী হ'লেও আমি পাবজিহে খেলোঁ ল'ৰা হৃদয়ৰ লগত নহয় আৰে ছোৱালী পাবজি নেখেলে নেকি ছোৱালীয়ে পাবজি খেলে সেইটোতো গম পাওঁ মই ল'ৰা আৰু কি হ'ল ল'ৰা হৃদয়টো কি পাবজি নে বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া নে কল অফ ডিউটি আৰু কোনেনো চিন্তা কৰি আছে তহঁতি ছোৱালী ল'ৰা হৃদয়ৰ লগত খেল তাৰ হৃদয়ৰ লগত খেল আৰু চিন্তানো নকৰেও কোনো ঘণ্টা নকৰে এটা ল'ৰা নকৰে আৰু বেছিকৈ নকৰে এই লেপটাইল এইকেইটাতে আৰু চিন্তা নকৰে আচলতে ৰেপটাইলছ নামটো মই ঠিকেই পালোঁ ৰেপটাইলছৰ কমচে কম মগজ আছে ৰেপটাইলছে মগজেৰে চলে ন সাপটো এটা ৰেপটাইল জেঠীটো এটা ৰেপটাইল মগজ আছে মগজেৰে কাম কৰে ইহঁতৰ মগজ নাই মিনিংলেছ ব্ৰেইনলেছ চব হয় তো গাইজ আজিৰ কাৰণে ভিডিঅ' ইমানটোৱেই আছিল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰক এণ্ড ছাপোৰ্ট মাই চেনেল এণ্ড প্লিজ যদি আৰু আপুনি যে ভিডিঅ'টো ভাল লাগে কমেণ্টত দিব মই আৰু নেক্সট পাৰ্ট বনাম থেংক ইউ तो कैसे हैं आप लोग एक कहानी है जो सबको सुनानी है जलने वालों की तो रूह भी जलानी है